হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ কঁঠাল আছিলে, পকা কঁঠাল খাওঁতা মানুহ নাই, সেইকাৰণে ভাবিলোঁ যে পকা কঁঠালখিনিয়ে কি কৰিম ন। সেইকাৰণে ভাবিলোঁ পকা কঁঠালৰ লুচিকে বনাওঁচোন। আজি আহকচোন চাওঁ মই পকা কঁঠালৰ লুচি কেনেকৈনো বনাওঁ। লুচিৰ কাৰণে প্ৰথমতে পকা কঁঠাল কেইফুটমান ল'ব লাগিব। এইখিনি মই পকা কঁঠাল কেইফুটমান ল'লোঁ। ইয়াৰ গুটিটো গুচাই ল'ম। তাৰপিছত এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি তাৰ বাটাৰটো মই বনাই ল'ম। এতিয়া মই কঁঠালৰ গুটিখিনি গুচাই ল'ম। এনেকৈ গুচাই থৈ ল'ম। ইয়াত যে ভিতৰত এই বগাকৈ এটা ৰঙচুৱাকৈ এটা কভাৰ থাকে, সেই কভাৰটো আপোনালোকে আঁতৰাই ল'ব, ধুনীয়াকৈ গুচাই ল'ব। কঁঠালৰ এতিয়া গুটিখিনি গুচাই লোৱা হ'ল। এতিয়া মই মিক্সাৰটোত দিম গ্ৰাইণ্ড কৰিবলৈ কাৰণে। এইখিনি এতিয়া মিক্সাৰটোত দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ গ্ৰাইণ্ড কৰি তাৰ বাটাৰটো উলিয়াই ল'ম। এয়া কঁঠালৰ বাটাৰ ৰেডি হৈ গ'ল। এয়া কঁঠালৰ বাটাৰখিনিত মই এতিয়া আটা দিম। 1 চামুচ, 2 চামুচ, 3 চামুচ আটা দিলোঁ। ইয়াত কম পৰিমাণৰ চ'ডা দিম অকণমান। কম পৰিমাণৰ নিমখ দিম। এইখিনি এতিয়া মিক্স কৰিম। আপোনালোকে এই আটাটো যেতিয়া মঠিব তেতিয়া আপোনালোকে পানী ব্যৱহাৰ নকৰিব। বাটাৰখিনিয়ে ধুনীয়াকৈ আটাখিনি মঠি ল'ব। এয়া মই মঠি লওঁ। আটা অকণমান আৰু প্ৰয়োজন হ'ব, সেইকাৰণে মই আৰু অকণমান আটা দি ল'ম। এতিয়া এইখিনি মঠি ধুনীয়াকৈ গোটা কৰি ল'ম। এতিয়া মই ধুনীয়াকৈ মঠি ল'ম। এই আটাটো মঠা হৈ গ'ল। এতিয়া এইখিনি অকণমান সময় ঢাকোন মাৰি থৈ দিম। এইখিনি ৰেডি। এতিয়া এইখিনি অকণমান সময় 2 মিনিটমান সময় ঢাকোন মাৰি ৰাখি দিম। লুচি মই বেলি ল'লোঁ। এতিয়া কেৰাহীটো পাতিলোঁ। কেৰাহীত এতিয়া ৰিফাইনটো ঢালিম। ৰিফাইনটো অলপ সময় গৰম হ'ব লাগিব। গৰম হৈ গ'ল। এতিয়া লুচি দিম, বেলি থোৱা লুচিখন দিম। যিহেতুকে কঁঠালৰ বেটাৰ দি বনোৱা হৈছে, সেইকাৰণে অলপ ৰংচোৱা হ'বই। এয়া বনাই আছোঁ। আমাৰ কঁঠালৰ লুচি ৰেডি হৈ গ'ল। সুন্দৰভাৱে আপোনালোকে চাহৰ লগত পৰিৱেশন কৰিব পাৰিব। লগতে আপোনালোকে বেলেগৰ লগত খালেও খাব পাৰিব। আমি এনেকৈয়ে বনাই খাওঁ, আপোনালোকেও বনাই খাবচোন। লগতে আপোনালোকে যদি বনায় কেনেধৰণে বনায় সেই কথাটো মোক কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।